যোৱা 8 আগষ্ট তাৰিখে মাননীয় উচ্চতম ন্যায়ালয়ত ৰিজাৰ্ভেশ্যন সংৰক্ষণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক ৰায় প্ৰদান কৰে। উচ্চতম ন্যায়ালয়ৰ 7জনীয়া সাংবিধানিক বিচাৰপীঠত জাজমেণ্ট বেঞ্চৰ 6:1 মানে 6:1 বহুমতত ৰায় দিয়ে যে SC আৰু ST সকলৰ ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে সাব ক্লাছিফিকেশ্যন মানে উপবৰ্গীকৰণ বা উপশ্ৰেণীকৰণ কৰিব পাৰিব। মানে ST আৰু SC সকলৰ মাজতো বিভিন্ন জাতি বা জনজাতি আছে। সেই জাতি আৰু জনজাতিসকলৰ মাজতেই কিছু সংখ্যক জাতি বা জনজাতিক হয়তো ৰাজ্য চৰকাৰে বেছি পৰিমাণৰ সংৰক্ষণ দিব পাৰিব আৰু বা কোনোবা জাতি জনগোষ্ঠীক কম পৰিমাণৰ সেই সংৰক্ষণৰ সুবিধা দিব পৰা ব্যৱস্থা কৰিব পাৰিব। ST আৰু SC সকলৰ মাজত যদি দেখিছে যে কোনোটা জাতি জনজাতি সাপোজ ST সকলৰ মাজতে দেখিছে যে কোনোটা জনজাতিয়ে হয়তো ৰিজাৰ্ভেশ্যনৰ যি সুবিধা বা ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত যি সুবিধা লৈ বা এনে সামাজিক দিশত অগ্ৰসৰ হৈ গৈছে বা সামাজিক আৰ্থিক দিশত দেখিছে যে কোনোটা জাতি আগবাঢ়ি গৈছে আৰু কোনোটা জাতি হয়তো একেবাৰে পিছ পৰি আছে, ৰিজাৰ্ভেশ্যনৰ সুবিধা লাভ কৰিব পৰা নাই, সেইটো জাতিক হয়তো বেছি পৰিমাণে সংৰক্ষণৰ ব্যৱস্থা দিব পাৰিব বা সেই সুবিধা প্ৰদান কৰিব পাৰিব। গতিকে নমস্কাৰ, স্বাগতম জনাইছোঁ তিনিআলি আড্ডাৰ আন এটা ভিডিঅ'লৈ। এই আজিৰ আড্ডাৰ ভিডিঅ'ত আমি উচ্চতম ন্যায়ালয়ৰ মাননীয় উচ্চতম ন্যায়ালয়ৰ ST আৰু SC সকলৰ ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত যি এক ঐতিহাসিক ৰায় প্ৰদান কৰিলে তাৰ ওপৰতে কিছু কথা আজিৰ এই ভিডিঅ'টোত পাতোৱা হওক। আমাৰ ভাৰতীয় সংবিধানত ৰিজাৰ্ভেশ্যন বা সংৰক্ষণৰ এক ব্যৱস্থা আছে যাতে যিবিলাক জাতি বা জনজাতি ঐতিহাসিকভাৱে পিছ পৰি আছিলে বা সামাজিক বৈষম্যতাৰ বলি হৈছিলে বা অস্পৃশ্যতাৰ বলি হৈছে, তেওঁলোকে যাতে সমাজত দেশৰ সমাজৰ মানুহৰ মাজত এক সমতা স্থাপন কৰিব পাৰি তাৰ উদ্দেশ্যে আমাৰ ভাৰতীয় সংবিধানত এই সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছিলে। এই সংৰক্ষণ কিহৰ ক্ষেত্ৰত হ'ব? উচ্চ শিক্ষাৰ যি এডমিশ্যন হয় তাৰ ক্ষেত্ৰত, চৰকাৰী চাকৰিৰ ক্ষেত্ৰত আৰু ৰাজনৈতিক প্ৰতিনিধিত্বৰ ক্ষেত্ৰত এই সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছিলে। আমাৰ ভাৰতৰ সমাজ ব্যৱস্থাত ঐতিহাসিকভাৱে কিছুমান জাতি জনজাতি বা কিছু এক শ্ৰেণীৰ লোকৰ মাজত যি বৈষম্যতা অস্পৃশ্যতা বা ভেদাভেদৰ সৃষ্টি হৈ আছিলে, সেই ভেদাভেদৰ বৈষম্যতা দূৰ কৰিবলৈ লগতে এক সমতা স্থাপন কৰিবলৈ সামাজিক সমতা স্থাপনৰ উদ্দেশ্যে আমাৰ ভাৰতীয় সংবিধানত এই ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা কৰা হৈছিলে। আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতাৰ পাছত প্ৰথম অৱস্থাত সংৰক্ষণ কেৱল SC আৰু ST সকলৰ কাৰণে সংৰক্ষণৰ ব্যৱস্থা আছিলে। তাৰপিছতে মণ্ডল কমিশ্যন যি গঠন হয়, মণ্ডল কমিশ্যনৰ ৰিপৰ্ট অনুসৰি তাৰ পৰামৰ্শৰ ভিত্তিত 1991ত OBC সকলৰ কাৰণেও সংৰক্ষণৰ ব্যৱস্থা কৰে আৰু 27% OBC সকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰে। আৰু তাৰ পাছতে 124 সংখ্যক যি সংবিধান সংশোধনী বিল 2019ৰ জৰিয়তে EWS মানে ইকনমিকেলি উইকাৰ ছেকশ্যন মানে আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ বাবে যিবিলাক সাধাৰণ জেনেৰেল কেটেগৰী যিবিলাক আৰ্থিকভাৱে পিছপৰা শ্ৰেণী আছে তেওঁলোকৰ বাবেও 10% EWS মানে ইকনমিক উইকাৰ ছেকশ্যনৰ বাবে 10% ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা বা সংৰক্ষণৰ ব্যৱস্থা কৰা হয়। আৰু বৰ্তমান ভাৰতত 59.5% সংৰক্ষণ ৰিজাৰ্ভেশ্যনৰ যি ব্যৱস্থা আছে, 59.5% ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা আছে। তাৰে 15% SC সকলৰ বাবে আৰু 7.5% ST সকলৰ বাবে, OBC সকলৰ বাবে 27% আৰু EWS তাৰ কাৰণে কিমান 10%। টোটেল 59.5% যি ৰিজাৰ্ভেশ্যন বা সংৰক্ষণৰ ব্যৱস্থা আছে। এতিয়া যোৱা 1 আগষ্ট তাৰিখে মাননীয় উচ্চতম ন্যায়ালয়ে যি ঐতিহাসিক ৰায় প্ৰদান কৰিছে তাত কোৱা হৈছে যে কি SC আৰু ST সকলৰ যি ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা আছে বৰ্তমানে ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থাৰ মাজতেই মানে SC আৰু ST সকলৰ যি ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা তাৰ মাজতেই ৰাজ্য চৰকাৰে কি কৰিব পাৰিব? ৰাজ্য চৰকাৰে সাব ক্লাছিফিকেশ্যন কৰিব পাৰিব, মানে উপবৰ্গীকৰণ বা উপশ্ৰেণীকৰণ কৰিব পাৰিব। ইয়াৰ অৰ্থটো হৈছে যে সাপোজ আমাৰ অসমৰ ক্ষেত্ৰত যদি ধৰি লোৱা হয়, অসমত 7% আছে SC সকলৰ সংৰক্ষণৰ বাবে। অসম ৰাজ্য চৰকাৰৰ যি সংৰক্ষণ ব্যৱস্থা SC সকলৰ বাবে 7% আৰু ST সকলৰ কাৰণে আছে 15%। তাৰে 5% হিলছৰ কাৰণে প্লেইনছৰ কাৰণে STPৰ কাৰণে 10% আৰু OBCৰ কাৰণে 27% আৰু EWSৰ কাৰণে 10%। এতিয়া আমি যদি ধৰি লওঁ ST সকলৰ বাবে আমাৰ অসমত যি 15% ST সকলৰ কাৰণে সংৰক্ষণ ব্যৱস্থা আছে, তাত বিভিন্ন বড়ো, মিচিং, সোণোৱাল কছাৰী বা ৰাভা বহুত কেইটা জনজাতি ST সকলৰ যি সংৰক্ষণৰ ব্যৱস্থাত আছে। এতিয়া যদি ৰাজ্য চৰকাৰে বিভিন্ন পৰ্যবেক্ষণ কৰি মেলি চাই যে দেখিলে যে কোনোবা জাতি তাৰ ভিতৰতে কোনোবা উদাহৰণস্বৰূপে সাপোজ আমি বড়ো বা কোনোবা জাতি ধৰি ল'লোঁ, সাপোজ কোনোবা জাতি আৰ্থিকভাৱে বা সামাজিকভাৱে বা যিবিলাক ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত বা উচ্চ শিক্ষাৰ ক্ষেত্ৰতে বা চাকৰি বাকৰিৰ ক্ষেত্ৰতে হওক বা ৰাজনৈতিক প্ৰতিনিধিত্বৰ দেখিছে তেওঁলোকৰ মানুহ মানে ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত সুবিধা লৈ বা আন প্ৰকাৰে হ'লেও তেওঁলোকে কি হৈ আছে তাত মানে সুবিধা পাই আছে। তাৰ মাজতে দুটামান ST সকলৰ মাজত বহুকেইটা জনজাতি আছে, সেই জনজাতিসকলৰ কিছুমান 2-3টা জাতি সাপোজ কি হৈছে একেবাৰে মানে যি
যিবিলাক সুবিধা পাব লাগে বা ৰাজনৈতিক ক্ষেত্ৰতেই হওক বা চৰকাৰী চাকৰিৰ ক্ষেত্ৰতেই হওক বা উচ্চ শিক্ষাৰ ক্ষেত্ৰতেই হওক তেওঁলোকে সেইখিনি সুবিধা লাভ ল'বলৈ সক্ষম হোৱা নাই তেনেকুৱা একেবাৰে ল'বলৈ সক্ষম হয় তেওঁলোকৰ কাৰণে কি কৰিব পাৰিব ৰাজ্য চৰকাৰে যি 15% আমাৰ ST সকলৰ কাৰণে ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা আছে জাষ্ট এটা অনুমানিক আমি ধৰিলোঁ তাৰ সাপোজ 50% তাৰমানে আমাৰ 15%ৰ যি ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা আছে সেই দুটা জাতি সাপোজ একেবাৰে কি হৈ পৰা নাই একেবাৰে মানে আগবাঢ়িব পৰা নাই একেবাৰে তেওঁলোকৰ কাৰণে সাপোজ 50% ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা মাত্ৰ দুটা জনজাতিৰ কাৰণে দি দিলে বাকি যিমানবিলাক জনজাতি আছে তেওঁলোকৰ কাৰণে বাকি 15% সাপোজ সেই দুটা জনজাতি মানে দুটা জনজাতি হ'লে 15% কিমান হ'ব 15%ৰ কিমান 15%ৰ মানে 50% হ'লে 7.5% 7.5% কেৱল দুটা জনজাতিৰ বাবে আৰু বাকি 7.5% কিমান বাকি যিমানবিলাক জনজাতি আছে তেওঁলোকৰ বাবে দিব পৰা ব্যৱস্থা আছে জাস্ট আমি এটা উদাহৰণ হিচাপে লৈছো আমি বুজিবৰ কাৰণে যে কি সাব ক্লাছিফিকেশ্যন মানে কি কৰিব পাৰিব ৰাজ্য চৰকাৰে এতিয়া তেওঁলোকে পৰ্যবেক্ষণ কৰিব পৰীক্ষা নিৰীক্ষা চলিব কৰো বুলি কৰিব নোৱাৰে বাৰু দেখিব যে কোনোবা জাতি জনজাতি একেবাৰে পিছ পৰি আছে তেওঁলোকক উত্তৰ নৰ্থে যি মানে সামাজিকভাৱে তেওঁলোকে বৈষম্যতাৰ বলি হৈ আছে বা সামাজিকভাৱে আগবাঢ়িব পৰা নাই বা আৰ্থিকভাৱে আগবাঢ়িব পৰা নাই গতিকে তেওঁলোকক উত্তৰণৰ কাৰণে ৰাজ্য চৰকাৰে সেই ব্যৱস্থা কৰিব পাৰিব এতিয়া মাননীয় উচ্চতম ন্যায়ালয়ৰ যি এই ঐতিহাসিক প্ৰমাণ কৰিলে তাত মানে 7জনীয়া যিখন বেঞ্চ আছিলে বা জাজমেন্ট বেঞ্চ বা সংবিধান পীঠ আছিলে তাত 7জনৰ ভিতৰত 6জনে এই মানে যেটো ৰাজ্য চৰকাৰক সাব ক্লাছিফিকেশ্যনৰ যেটো সুবিধা প্ৰদান কৰিছে তাৰ সপক্ষে মতামত প্ৰদান কৰিছে আৰু তাৰ বিপক্ষে মাত্ৰ কেৱল এজনে 6জনৰ ভিতৰত এজন বা এগৰাকীয়ে তাৰ বিপক্ষে মতদান কৰিছে আমাৰ ভাৰতৰ মুখ্য ন্যায়াধীশ চিফ জাষ্টিস DY চন্দ্ৰচূড়ৰ অধ্যক্ষতাত গঠিত হোৱা যিখন সংবিধানিক পীঠ বা জাজমেন্ট যিখন বেঞ্চ আছিলে তাত আন 6জন যি ন্যায়াধীশ আছে জাষ্টিস তেওঁলোক আছিলে জাষ্টিস BR গগৈ জাষ্টিস বিক্ৰম নাথ জাষ্টিস বেলা M ত্ৰিবেদী জাষ্টিস পংকল মিত্তল জাষ্টিস মনোজ মিশ্ৰ আৰু জাষ্টিস সতীশ চন্দ্ৰ শৰ্মা আৰু এই 6জন যি বাকি প্ৰথম যি DY চন্দ্ৰচূড় যি মুখ্য ন্যায়াধীশ তেখেতৰ পিছতে যি 6জন আছে তাৰ ভিতৰতে বেলা M ত্ৰিবেদী কেৱল মাত্ৰ বেলা M ত্ৰিবেদীয়ে এই যিখন যেটো মানে এই ব্যৱস্থা কৰা হৈছে সাব ক্লাছিফিকেশ্যনৰ যি ব্যৱস্থা ৰাজ্য চৰকাৰ প্ৰদান কৰিছে তাৰ বিপক্ষে মতামত দিছিলে বা সেই বিৰোধিতা কৰিছিলে বাকি 6জন DY চন্দ্ৰচূড় চিফ জাষ্টিস DY চন্দ্ৰচূড় আদি কৰি বাকি আন 6জনে এই যি সাব ক্লাছিফিকেশ্যনৰ সপক্ষে মানে ৰায় দিছে আৰু জাষ্টিস BR গগৈ তেখেতে SC আৰু ST সকলৰ মাজত যি সংৰক্ষণ ব্যৱস্থা আছে তাতো এটা ক্ৰিমিলেয়াৰ ব্যৱস্থা প্ৰদানৰ সপক্ষে মতামত প্ৰদান কৰিছে মানে যে সাব ক্লাছিফিকেশ্যনৰ ব্যৱস্থা সপক্ষে ৰায় প্ৰদান কৰিছে তাৰ উপৰিও যি ক্ৰিমিলেয়াৰ এটা ক্ৰিমিলেয়াৰ যেনেকৈ OBC সকলৰ মাজত এটা ক্ৰিমিলেয়াৰ ব্যৱস্থা আছে সংৰক্ষণৰ ক্ষেত্ৰত সেই ক্ৰিমিলেয়াৰ ব্যৱস্থা প্ৰদানৰ সপক্ষে BR গগৈ আৰু 3জনে এই মানে ক্ৰিমিলেয়াৰ সপক্ষে মতামত প্ৰদান কৰিছিলে মানে কৈছে যে ক্ৰিমিলেয়াৰ মানে কি হ'ল যেনেকৈ OBC সকলৰ ক্ৰিমিলেয়াৰ ব্যৱস্থা থাকে ক্ৰিমিলেয়াৰ মানে হৈছে যে এটা ক্ৰিমিলেয়াৰ মানে আসলে কি ক্ৰীম মানে যেনেকৈ গাখীৰ ক্ৰীম বা হৰটো যেনেকৈ ওপৰত থাকে না ক্ৰীম লেয়াৰটো ক্ৰীম যেটো লেয়াৰ গাখীৰ যে থাকে তাৰ ক্ৰীমৰ লেয়াৰটো কি টপটোকত থাকিব ওপৰত থাকে ঠিক তেনেকৈ মানে OBC সকলক আমি যে বস্তুটো বুজিবলৈ লওঁ কি হয় সেই ক্ৰিমিলেয়াৰ মানে এটা নিৰ্দিষ্ট পৰিমাণৰ আয়ৰ ওপৰত থকা মানুহবিলাক ক্ৰিমিলেয়াৰ বুলি আৰু যিবিলাক ক্ৰিমিলেয়াৰ ভিতৰত পৰে মানে নন ক্ৰিমিলেয়াৰ নহয় তেওঁলোকে সেই সংৰক্ষণৰ ব্যৱস্থা লাভ কৰিব নোৱাৰে সাপোজ যদি SC আৰু ST সকলৰ মাজতো ক্ৰিমিলেয়াৰ নিদিয়ে তেতিয়াহলে কি হ'ব সাপোজ এটা OBC সকলৰ কাৰণে আছে ক্ৰিমিলেয়াৰ যেটো আছে হেতু টপ প্লাস 8 লাখৰ ওপৰত যিবিলাক নেকি বছৰিকা আয় আছে তেওঁলোকৰ কি হয় তেওঁলোক ক্ৰিমিলেয়াৰ হৈ যায় আৰু ক্ৰিমিলেয়াৰ হলে মানে তেওঁলোকে OBC ৰিজাৰ্ভেশ্যনৰ সুবিধা নাপায় ঠিক তেনেকৈ যদি SC আৰু ST সকলৰ মাজত ক্ৰিমিলেয়াৰ ব্যৱস্থা আনি দিয়া হয় তেতিয়াহলে কি হ'ব যিবিলাকত হয়তো কিবা এটা লিমিটেশন ধৰিব তো এতিয়া তাৰপিছত কি হয় ক্ৰিমিলেয়াৰ ওপৰ সেই ক্ৰিমৰ ওপৰ লেয়াৰ বিলাক ওপৰ মানুহবিলাকে সেই ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থাৰ পৰা বাহিৰত থাকিব গতিকে জাষ্টিস BR গগৈ আৰু আন 3জন জাষ্টিস বিক্ৰম নাথ জাষ্টিস পংকজ মিত্তল জাষ্টিস সতীশ চন্দ্ৰ শৰ্মা এই 3জনে মুঠতে 4জনে এই যি ক্ৰিমিলেয়াৰ ব্যৱস্থা ST আৰু ST সকলৰ সংৰক্ষণৰ বাবে সংৰক্ষণ ব্যৱস্থাত ক্ৰিমিলেয়াৰ ব্যৱস্থা অনাৰ সাপেক্ষে মতামত প্ৰদান কৰিছিল কিন্তু পিছত আমাৰ কেন্দ্ৰীয় চৰকাৰ কেবিনেট যি বৈঠক হয় মিটিং হয় তাত সিদ্ধান্ত লোৱা হয় যে কি SC আৰু ST সকলৰ কামে যি ক্ৰিমিলেয়াৰ ব্যৱস্থাৰ বাবে যি মতামত দাঙি ধৰিছে সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে মানে হেতু মানে SC আৰু ST সকলৰ সংৰক্ষণৰ ক্ষেত্ৰত হেতু প্ৰয়োজন নহয় বুলি স্পষ্টীকৰণ সংবাদমেলৰ জৰিয়তে দিছিলে আৰু এই যেটো ভাৰ্ডিক্ট হয় ৰায় হয় উচ্চতম ন্যায়ালয়ৰ যে 7জনীয়া যিখন জাজ বেঞ্চে যেটো ৰায় দিলে এতিয়া সেই দুৰ জৰিয়তে ইয়াৰ 2005 চনত মানে এটা
উচ্চতম ন্যায়ালয়ে কি কৰিছিলে 2005 চনতো এছটি আৰু এছটি সকলৰ যি সাব কেটেগৰাইজেশ্যন মানে উপবৰ্গীকৰণৰ ওপৰত 2005 চনত এটা ৰায় প্ৰদান কৰিছিলে যে কি এজন পাঁচজনীয়া যে জাজ বেঞ্চ এটা ৰায় প্ৰদান কৰিছিলে যে কি এছটি আৰু এছটি সকলৰ মাজত সাব ক্লাছিফিকেশ্যন উপবৰ্গীকৰণটো সম্ভৱ নহয় এইটো মানে এইটো কৰিব নোৱাৰি এইটো ইভি চিন্নায়া আৰু ষ্টেট অফ অন্ধ্ৰ প্ৰদেশৰ মাজত যি হে আছিলে তাৰ শুনানি হিচাপে কৈছিলে যে কি উপবৰ্গীকৰণ এইটো কি হয় উপবৰ্গীকৰণ কৰিব নোৱাৰি বুলি কিন্তু এতিয়া সেই যিটো পাঁচজনীয়া জাজমেণ্টৰ যি ভাৰ্ডিক আছিলে ৰায় আছিলে সেইটো অভাৰঅল কৰিছে মানে সেইটো এতিয়া আৰু সেইটো প্ৰয়োজ্য নহ'ব আৰু মাননীয় উচ্চতম ন্যায়ালয়ে যে এই এছচি আৰু এছটি সকলৰ যি সংৰক্ষণৰ বাবে যি সাব ক্লাছিফিকেশ্যন ব্যৱস্থাৰ বাবে যি ৰায় দিলে এই ৰায়টো দিয়াৰ মানে যদি আমি কাৰণ চাবলৈ যাওঁ 1975তে পাঞ্জাব চৰকাৰে কি কৰিছিলে 1975ত পাঞ্জাব চৰকাৰে এটা বিধানসভাত এখন আইন প্ৰণয়ন কৰে যে কি 25% যি এছচি সকলৰ বাবে তাত এছচি সকলৰ বাবে ৰিজাৰ্ভেশ্যন ব্যৱস্থা আছে 25% আৰু তাৰ 50% তাৰ এটা কি বাল্মীকি আৰু মজবি শিখ সকলৰ মাজত মানে কি কৰে তাত বহুতখিনি এছচি জনজাতি আছে এছচি জাতি আছে পাঞ্জাবত কিন্তু কি হ'ল মাত্ৰ দুটা বাল্মীকি আৰু মজবি শিখ দুটা জাতিৰ বাবে 50% সংৰক্ষণ হ'ব তাত মানে কি হ'ল সেইবিলাক বেছিকৈ আছিলে মানুহৰ জনসংখ্যা বেছি আছে বা আৰ্থিকভাৱে কিবা কাৰণত যি কি নহওক পাঞ্জাব চৰকাৰে কি কৰিছিলে আইন প্ৰণয়ন কৰি বিধানসভাত আইন প্ৰণয়ন কৰি কি কৰিছিলে 50% মানে কেৱল দুটা জাতিৰ কাৰণে সংৰক্ষণ কৰিছিলে এই সাব কেটেগৰাইজ কৰি 50% কেৱল বাল্মীকি আৰু মজবি শিখসকলৰ বাবে আৰু বাকি 50% আন যিমানবিলাক এছচি জাতি আছে সিহঁতৰ বাবে সংৰক্ষণ মানে তাত সাব কেটেগৰাইজ কৰিছিলে সাব কেটেগৰাইজ বা সাব ক্লাছিফিকেশ্যন কৰিছিলে উপবৰ্গীকৰণ কৰিছিলে আৰু 1975ৰ পৰা পাঞ্জাব চৰকাৰে যিটো এক সাব ক্লাছিফিকেশ্যন যিটো আইন বনালে সেইটো চলি আহিছিলে কিন্তু যেতিয়া নেকি ইভি চেন্নাইয়া আৰু অন্ধ্ৰ প্ৰদেশৰ যিটো আছিলে যিটো ৰায় সুপ্ৰিম কোৰ্ট দিছিলে নহয় সেই ৰায়টো দিয়াৰ পাছত সেইটো দিয়ালৈকে কি হৈছিলে এই যিটো জাতিসকলৰ বা জনজাতিসকলৰ মাজত যি উপবৰ্গীকৰণৰ ব্যৱস্থা আছিলে সেইটো পাঞ্জাব চৰকাৰ তাত সংৰক্ষণৰ ক্ষেত্ৰত চলি আহিছিলে কিন্তু যেতিয়া উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰিলে যে সাব ক্লাছিফিকেশ্যন এইটো কৰিব নোৱাৰিব কলেজ তাৰপিছতে 2006 চনত পাঞ্জাব হাইকোৰ্টে ৰায় দিয়ে যে যিটো পাঞ্জাবত যি সাব ক্লাছিফিকেশ্যন হৈ আছে উপবৰ্গীকৰণ হৈ আছে এছচি সকল ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত সেইটো আৰু বৈধ নহয় বুলি পাঞ্জাব হাইকোৰ্টে ৰায় দিয়ে কিন্তু 3 মাহৰ পিছতে পুনৰ পাঞ্জাব চৰকাৰে বিধানসভাত সেই আইনখন পুনৰ উত্থাপন কৰি বিল পাছ কৰে যে কি এছচি সকলৰ যি 25% ৰিজাৰ্ভেশ্যন আছে তাত 50% বাল্মীকি আৰু মজবি শিখসকলৰ বাবে পুনৰ ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা কৰে কিন্তু পুনৰ 2010 চনত পাঞ্জাব হাইকোৰ্টে এই যিখন আইন আছিলে সেই আইনখন বাতিল কৰি আৰু তাৰ পাছতে পাঞ্জাব চৰকাৰে পাঞ্জাব হাইকোৰ্টৰ যিটো ৰায় তাৰ এগেইনষ্টত সুপ্ৰিম কোৰ্টলৈ যায় আৰু যোৱা 1 আগষ্ট তাৰিখে অনাৰেবল সুপ্ৰিম কোৰ্টত এই 7জনীয়া যিটো জাজমেণ্ট বেঞ্চ আছিলে ৰায় দিয়ে যে কি গোটেই দেশৰ বা সকলো ৰাজ্যতে ভাৰতৰ সকলো ৰাজ্য চৰকাৰে এইটো যিটো সাব ক্লাছিফিকেশ্যন হয় জনজাতিসকলৰ সংৰক্ষণৰ ক্ষেত্ৰত জাতি বা এছচি আৰু এছটি সকলৰ সংৰক্ষণৰ ক্ষেত্ৰত কি কৰিব পাৰিব তেওঁলোকে সাব ক্লাছিফিকেশ্যন কৰিব পাৰিব বুলি ৰায় প্ৰদান কৰে আৰু অনাৰেবল সুপ্ৰিম কোৰ্টে ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত যে সংৰক্ষণৰ ক্ষেত্ৰত এছচি আৰু এছটি সকলৰ সংৰক্ষণৰ ক্ষেত্ৰত যি ৰায় প্ৰদান কৰিলে তাৰ পিছতে কেইটামান আমি গুৰুত্বপূৰ্ণ কথা জানিবলৈ কেইটামান গুৰুত্বপূৰ্ণ কথা হ'ল যে কি যদিও সাব ক্লাছিফিকেশ্যন উপবৰ্গীকৰণ কৰিব পাৰিব বুলি ৰাজ্য চৰকাৰক কৈছে এইটো নুবুজায় যে কি কোনোটা নতুনকৈ কোনোটা জাতি বা জনজাতিক সেই সংৰক্ষণ আওতালৈ আনিবলৈ যিটো নেকি প্ৰেচিডেণ্ট লিষ্টত ৰাষ্ট্ৰপতি লিষ্টিং কৰা আছে মানে এছটি আৰু এছটি সকলৰ কাৰণে যিটো লিষ্টিং কৰা আছে সেই লিষ্টখনত থকা যিবিলাক আছে সেইবিলাকে থাকিব নতুনকৈ ৰাজ্য চৰকাৰে কোনোটা জাতি বা জনজাতিক সেই সংৰক্ষণৰ ভিতৰলৈ আনিব নোৱাৰে বা সংৰক্ষণৰ বাহিৰলৈ পঠিয়াব নোৱাৰে লিষ্টখনৰ বাহিৰকৈ এছটিৰ পৰা কাটিব নোৱাৰে বা এছটি বা এছচিলৈ ভিতৰত আনিব নোৱাৰে 1 নম্বৰ কথা আৰু 2 নম্বৰতে হ'ল যি ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত যিটো পাৰ্চেণ্টেজ আছে বৰ্তমানে যিমান 7% 15% যি পাৰ্চেণ্টেজ আছে সেই পাৰ্চেণ্টেজৰ কোনো বাঢ়ি নাযায় বা বৃদ্ধি বা কম নহয় মানে যিটো এছটি সকলৰ কাৰণে সাপোজ এছচি সকলৰ কাৰণে যি 15% আছে বা এছচি সকলৰ কাৰণে 7% আছে সেই 7%টো যেটো মানে ৰাজ্য চৰকাৰে বঢ়াই দিব বা কমাই দিব নোৱাৰে যিটো পাৰ্চেণ্টেজ আছে সেইটো পাৰ্চেণ্ট থাকিব কিন্তু যিবিলাক জনজাতি বা জাতি আছে সেই জাতি জনজাতিসকলৰ মাজত ভাগ কৰি কাৰোবাক বেছিকৈ বা কাৰোবাক কমকৈ দিব পাৰিব আৰু 3 নম্বৰতে যদি কোনো ৰাজ্য চৰকাৰে এই সাব ক্লাছিফিকেশ্যন কৰি উপবৰ্গীকৰণ কৰি কোনো জাতি বা কোনোবা জাতিক বেছি কম যদি দিয়েও মানে যিটো কিন্তু কেন্দ্ৰৰ যিটো ৰিজাৰ্ভেশ্যন পলিচি আছে য'ত নেকি
IIM, NEET বা UPSC এইবিলাকৰ যি ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা আছে সেই ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা কিন্তু কোনো সালসলনি বা পৰিৱৰ্তন নহ'ব বৰ্তমানলৈকে যিটো কোৱা হৈছে যে কি যিটো চেণ্ট্ৰেলৰ যিটো ৰিজাৰ্ভেশ্যন পলিচি আছে সে আছে IIT এডমিশ্যনৰ ক্ষেত্ৰতে বা IIM এডমিশ্যনৰ ক্ষেত্ৰত UPSC ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত এইবিলাক IIT এইবিলাকত NEET এইবিলাকত যি ৰিজাৰ্ভেশ্যন আছে সেইটো ৰিজাৰ্ভেশ্যন তেনেকৈ থাকিব তাত কিন্তু কোনো পৰিৱৰ্তন বা সালসলনি নহ'ব আৰু শেষত মাননীয় উচ্চতম ন্যায়ালয়ে যি এই ৰায় প্ৰদান কৰিলে SC আৰু ST সকলৰ সংৰক্ষণৰ ক্ষেত্ৰত তাৰ পিছত বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে বহুজনে হয়তো ইয়াৰ সপক্ষে মতামত প্ৰদান কৰিছে আৰু বিভিন্নজনে ইয়াৰ বিপক্ষে মতামত পোষণ কৰা দেখা গৈছে সপক্ষে কৈছে যে কি এই ৰিজাৰ্ভেশ্যনৰ যি চিষ্টেম আছে ৰিজাৰ্ভেশ্যনৰ জৰিয়তে SC বা হওক বা ST সকলৰ ৰিজাৰ্ভেশ্যন বা যিকোনো তাত বহুতো জাতি জনজাতি আছে কিন্তু কিছু সংখ্যক জাতিয়েহে বা জনজাতিয়ে ইয়াৰ পৰা বেছিকৈ সুবিধা পাই যাবলৈ সক্ষম হৈছে মানে যিবিলাকে পাই আছে তেওঁলোকে ৰিজাৰ্ভেশ্যনৰ সুবিধা পাই আছে আৰু ST বা SC সকলৰ মাজত এনেকুৱা কিছুমান জাতি জনজাতি আছে যিসকলে নেকি এই ৰিজাৰ্ভেশ্যনৰ সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই তেওঁলোকৰ বাবে এই ৰিজাৰ্ভেশ্যন যদি তেওঁলোকক অকমান আৰু ওপৰলৈ উঠাই অনাত সহায় হ'ব আৰু এটা সমতা স্থাপনৰ ক্ষেত্ৰত এই ব্যৱস্থাটোৱে সহায় কৰিব আৰু বিপক্ষেও বিভিন্নজনে বিভিন্ন মত পোষণ কৰিছে প্ৰথমতে কৈছে যে এই যিটো বৰ্তমানে যিটো সংৰক্ষণ হয় এই ক্ষেত্ৰত বহুতে এইটো বিবেচনা কৰে যে আৰ্থিক দিশটো মানে জাতি বা জনজাতি যিটো সংৰক্ষণৰ ব্যৱস্থা SC আৰু ST সকলৰ ক্ষেত্ৰত মানে কি আৰ্থিক দিশটো তেওঁলোকে চায় কিন্তু যিটো নেকি ৰিজাৰ্ভেশ্যনৰ যিটো কনচেপ্ট আছিলে ST আৰু SC সকলৰ সংৰক্ষণৰ যি উদ্দেশ্য আছিল এইটো কি আৰ্থিক বৈষম্যতা দূৰ কৰিব নহয় কিন্তু যি সামাজিক বৈষম্যতা আছিলে অস্পৃশ্যতা আছিলে সেই সামাজিক বৈষম্যতা দূৰ কৰাৰ উদ্দেশ্যেহে ST আৰু SC সকলৰ সংৰক্ষণৰ ব্যৱস্থা প্ৰদান কৰা হৈছিলে কিন্তু যদি ইয়াত ক্ৰিমিনেলৰ দৰে ব্যৱস্থা অনা হয় বা তেনেকুৱা দৃষ্টিভংগী চোৱা হয় সেইটো কিন্তু সংবিধানৰ যিটো মূল উদ্দেশ্য আছিলে সেইটো কিন্তু ইয়াত অমান্য কৰা হ'ব বুলি কৈছে আৰু এনেকৈ কৈছে যে কি ST আৰু SC সকলৰ মাজত যদি ভাগ কৰা হয় সাব কেটেগৰাইজেশ্যন কৰা হয় তাৰ ফলত কি হ'ব ST আৰু ST সকলৰ মাজত ভাগ কৰিব তেওঁলোকৰ মাজতে ভাগ কৰি দিব আৰু তেওঁলোক সামূহিকভাৱে তেওঁলোক দুৰ্বল হৈ যাব আৰু যদি বৰ্তমানে কি হৈ আছে যদি সংৰক্ষণৰ যি SC সকলৰ কাৰণে যদি 15% আছে আৰু ST সকলৰ 7.5% আছে চেণ্ট্ৰেলৰ ক্ষেত্ৰত সেইটো কিন্তু বৰ্তমানেও সেই সংৰক্ষণৰ যি সংবিধানৰ যেনেকৈ সংৰক্ষণ ব্যৱস্থা প্ৰদান কৰিছে সেই হিচাপত এতিয়াও সংৰক্ষণৰ মানে যিটো লাগু কৰা মানে এপ্লিকেবল হোৱা নাই তাত য'ত নেকি সংৰক্ষণৰ বিভিন্ন ক্ষেত্ৰত চাকৰিৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ক্ষেত্ৰত বা ৰাজনৈতিক পৰিণতিৰ ক্ষেত্ৰতে হওক এতিয়ালৈকে কিন্তু সংৰক্ষণে যিটো হিচাপত পাৰ্চেণ্টেজ আছে সেইটো পাৰ্চেণ্টেজত এতিয়ালৈকে সেইটো উপনীত হ'বলৈ পৰা নাই আৰু যদিহে এতিয়া এনেকৈ ভাগ কৰি দিয়া হয় তেতিয়াহ'লে কি জাতি জনজাতিবিলাক দুৰ্বল হৈ পৰিব আৰু তেওঁলোকে এই ক্ষেত্ৰত মানে সমতাৰ ক্ষেত্ৰত মাত মাতিবলৈ আৰু বেছি দুৰ্বল হৈ মাত মাতিব নোৱাৰা অৱস্থা আৰু শেষত হয়তো ৰিজাৰ্ভেশ্যন এনেকৈ মানে নাইকিয়া কৰিবলৈ চেষ্টা কৰিব গতিকে সংৰক্ষণৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ যি ৰায় আছিলে তাৰ ওপৰত থুলমূলকৈ আজি এই আড্ডাৰ ভিতৰত আমি কথা পাতিবলৈ চেষ্টা কৰিলোঁ হয়তো বহু কথা থাকি গৈছে বহু আমি আলোচনা কৰিব পৰা নাই নিশ্চয়কৈ আপোনালোকে যিহেতুকে আড্ডাৰ ভিডিঅ' হয় আলোচনা আপোনালোকে নিশ্চয় কমেণ্ট কৰিব ইহঁত আপোনালোকৰ মতামত কি বা আপোনালোকে কি পাইছে নিশ্চয় কমেণ্ট কৰিব আৰু শেষত আজি আড্ডাৰ ভিডিঅ'ত ইমানখিনি থকাৰ বাবে তিনিআলি আড্ডালৈ অহাৰ বাবে ধন্যবাদ জনাইছোঁ আকৌ লগ পাম তিনিআলি আড্ডাৰ আন এটা ভিডিঅ'ত ধন্যবাদ